নমস্কাৰ, মই কপিলা সপোন 24 স্বাগতম জনাইছোঁ। এতিয়া হৈছে গুৰুত্বপূৰ্ণ খবৰ। অহা 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। অহা 7 জুনত ৰাতিপুৱা 10 বজাত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। ইতিমধ্যে ছেবাৰ পৰা 14টাকৈ ৱেবছাইট মুকলি কৰি দিয়া হৈছে। 14টাকৈ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল। সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টোলৈ আগবাঢ়ো। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে অনুৰোধ, এতিয়ালৈ মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এনেধৰণৰ বাতৰি পাই থাকিব। 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। পুৱা 10 বজাত ঘোষণা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। মেট্ৰিকৰ ফলাফল লাভ কৰিব ৱেবছাইটত। 14টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল। মোবাইল এপতো লাভ কৰিব মেট্ৰিকৰ ফলাফল। এইবাৰ মোবাইল এপতো লাভ কৰিব মেট্ৰিকৰ ফলাফল। ৱেবছাইটসমূহ ফুল স্ক্ৰীনৰ মাধ্যমেৰে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। www.school9.com, www.vidyavision.com, www.jagorsjuice.com, nekerian.com, assamresult.in, assamjoballowed.com, result.net, exametc.com, www.assamonline.in, www.assamshiksha, www.result.shiksha, www.indiaresult.com আৰু result.assam.nic.in। অহা 7 জুনত ৰাতিপুৱা 10 বজাৰ পৰা ঘোষণা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল আৰু 14টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল। ৱেবছাইটসমূহ পুনৰবাৰ ফুল স্ক্ৰীনৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।